बे समाव मोनसे सोमोनांथाव आरो दुखुनांथाव खौरां धेमाजि जिल्ला जयरामपुरनि लालखिजाननि शिव मन्दिराव लालखिजान गामिनि रायजो राजाफ्रा सासे जोनोम जागोदान हौवासा गथ'खौ बोखांनो हादों। थांनाय मंगलबारनि मोनाबिलि 7 रिंगासो समाव सिनायनो मोनै सासे जोनोम जागोदान गथ'खौ बोखांनो हादों। सोर अन्थाइ बिखा बिमाया गावनि जोनोम जागोदान गथ'खौ गारनानै थांखो? गावनि जोनोम जागोदान गथ'नि सायाव एसेबो अननाय फैयासै नामा? दासिमबो सोर बिमाया गावनि जोनोम जागोदान गथ'खौ आलाय सिलाय गारनानै थांखो आरो बबे जायगानि बहानि रावबो जेबो मिथिनो मोननाय जायाखै। बे समाव जयरामपुर लालखिजान गामिनि रायजो राजाफ्रा जयरामपुर पुलिसनो जोनोम जागोदान गथ'खौ गथायो। लोगोसे जयरामपुर पुलिस बिफाना जयरामपुर साब सेन्टाराव थिसनो आरो दा जयरामपुर साब सेन्टारनिफ्राय धेमाजि सरकारि मेडिकेलाव दैथायहरो। जयरामपुर साब सेन्टारनि डक्टरा खौरांगिरिनि गेजेरजों मा फोरमायखो फै जों आबुङै मिथिना लानि। আমাক যেতিয়া তাতে পাব্লিকে আমাক খবৰ দিলে আমি লগালগ তাতে সেই জেগাত গৈ পালোগে। তাতে দেখিলোঁ বাচ্চাটো পাব্লিকে লৈ আছে। তাতে আমি গম পোৱা মতে যে তাতে কোনোবা এৰি থৈ গৈছিলে এটা শিৱ মন্দিৰৰ ইলেক্ট্ৰিক পোষ্টৰ তলত। তাৰপিছত তেখেতলোকে পাই পিনি আমাক খবৰ দিয়াৰ লগে লগে আমি ইয়াৰ পৰা গ'লোঁ, আমাৰ ষ্টাফ আমি গ'লোঁ। গৈ তেখেতৰ বাচ্চাটোক আমি তাৰ পৰা পাব্লিকৰ সহ আৰু পুলিচক ইনফৰ্ম কৰি আমি বাচ্চাটো আমাৰ চেণ্টাৰলৈ আনিলোঁ। আনি লৈ পিনি আমাৰ ইয়াতে আমি বাচ্চাটোক যিখিনি আমি দিবলগীয়া নৱজাতক এজনক যিখিনি বস্তু দিব, যিমানখিনি ট্ৰিটমেণ্ট কৰিব লাগে, যিমানখিনি আমি চাৱা চিতা কৰিব লাগে, গোটেইখিনি কৰিলোঁ। বাচ্চাটো সুস্থ সবল, ফুল টাৰ্ম বেবী আছিলে, 2.6 কেজি মেল বেবী, ধুনীয়াকৈ আছে। তেখেত এতিয়া ধুনীয়াকৈ এটা ৰেছপিৰেশ্যন ৰেট গোটেইখিনি যিখিনি জেনেৰেল এক্সামিনেশ্যনতে গোটেইখিনি বাচ্চাৰ গোটেইটো কিয়ৰ হয়, নৰ্মেল হয়, টাৰ্ম বেবী হয়। তো এতিয়া বাচ্চা আমি তাৰে এগৰাকী মানে প্ৰসূতি মানে মাতৃ এগৰাকীক বাচ্চা আছিলে, তাৰে মাকে উইলিংলি বাচ্চাটো গাখীৰ খুৱাব বিচাৰিলে, যিটো কাৰণে আমি এতিয়া বাচ্চাটোক গাখীৰ খুৱাবলৈ দি আছোঁ তেখেতক, আৰু আমি ৱাৰ্মাৰত ৰাখিছোঁ বাচ্চাটো। সুস্থ সবল বাচ্চা। আমি এতিয়া বাচ্চাটোক ধেমাজি চিভিল হস্পিটেললৈ পঠাম SNCUৰ কাৰণে। প্ৰশাসনৰ বিষয়াসকলো আহিছে, তেখেতলোকে যোগাযোগ কৰি লৈ যাব। আমি 108ত থৈ দিয়ে তেখেতক ৰেফাৰ কৰিছোঁ। আচলতে বেবীটো নিৰাপত্তাত ভুগিব এতিয়া। হয়, আচলতে আমি এইটো মানে বৰ দুখৰ বিষয়। আজিৰ যুগত এনেকুৱাখিনি হ'ব নালাগে। এটা নৱজাতক বাচ্চা এটাক এনেকৈ য'তে ত'তে এৰি দিব নালাগে। তেখেতে যদি প্ৰপাৰ কিয় মানে তেখেতে যদি বাচ্চাটোৰ যদি চিন্তা কৰিলেহেঁতেন, মেডিকেলৰ লগত আমাৰ বিভাগীয় মেডিকেলবিলাকত যিমানখিনি মেডিকেল আছে সকলো মেডিকেলৰ লগত যদি তেখেতে যোগাযোগ কৰিলেন বাচ্চাটো বা মাকো, আজি মই এতিয়া চিন্তা হৈছে মাকৰ অৱস্থা কি হৈ আছে। চ' সেই যোনগৰাকী মাকে বাচ্চাটো জন্ম দিলে, মাকৰতো এতিয়া বহুতখিনি অকণ কমপ্লিকেশ্যন আহিব লগা আছে। চ' এনেকুৱাখিনি হ'ব নালাগে। আজি মানুহটো এনেকুৱা মানে নিৰ্দয় হ'ব নালাগে। নিজৰ বাচ্চা কেনেকৈ একেদিনা, এইটো ফাৰ্ষ্ট ডে বেবী হয়, আজি জন্ম হৈছে বাচ্চাটো, এইভাগে এৰি থৈ যাব নালাগে। এইটো বৰ দুখৰ বিষয় হৈছে আমাৰ মানৱতা সমাজক, মানে এইটো লজ্জাজনক এটা পৰিস্থিতি, মানে এনেকুৱা হ'ব নালাগে। মানে ঠিক 7টামান বাজিছিল এই সন্ধিয়া সময়ত আমাৰ গাঁৱৰ কিছু মহিলাসকলে ৰাস্তাইদি যাওঁতে এটা নৱজাত মানে দেখা পাইছোঁ বুলি কৈ পেলাই হুলস্থুল হ'ল। হওঁতে মোক সূৰ্য ৰাণা বুলি কোৱা ল'ৰাজনে মোক ফোন কৰি দিলে। যিহেতু মই ভিডিবি গাঁওৰক্ষী বাহিনীৰ মানে সভাপতি আছিলোঁ, সেইকাৰণে তেওঁলোকে জনাইছে। মই লগে লগে একদম আহি পেলাই চাইছোঁ যে কেঁচুৱাজন একদম মানে আমোলমোলাই খেলি আছে। তাৰপিছত মই লগে লগে ভিডিঅ' এটা সৰুকৈ কৰিলোঁ। কৰি পেলাই মানে কেঁচুৱাটোৰ গতিবিধিটো চাইছোঁ, ঠাণ্ডাত মানে ই অলপ মানে কঁপি থকা নিচিনা দেখি পেলাই মই জয়ৰামপুৰ আৰক্ষী চকীত মানে জনাই দিলোঁ যে এনেকৈ কেঁচুৱা এটা আছে আৰু কি কৰা হ'ব বুলি কওঁতে তেওঁ ক'লে কি মই ইয়াৰ উত্তৰটো সঠিক দিব নোৱাৰোঁ, মই বৰদলনীলৈ জনাই আছোঁ বুলি কৈ বৰদলনী জনালে। জনোৱাৰ পিছত লগে লগে বৰদলনীয়ে আকৌ মোক মানে ফোন কৰি দিয়াৰ লগে লগে মই ছাৰক সুধিলোঁ, ছাৰ কেঁচুৱাটো এনেকুৱা কণ্ডিশ্যনত আছে, কি হ'ব? উঠাই পেলাই অলপমান তাৰ উমটো অলপ দিয়ক, মানুহৰ উমটো পালে মানে সি কেঁচুৱাটো সুকলমে থাকিব বুলি কওঁতে কেঁচুৱাটোক মানে আৰু কাপোৰ অলপমান জাপি পেলাই তাক মানে লোৱা হৈছে কোচত। লোৱাৰ পিছত এতিয়া মই এই লোৱাটো 2 মিনিটমান হওঁতে জয়ৰামপুৰ স্বাস্থ্য কেন্দ্ৰৰ ডক্টৰে ফোন কৰি পেলাই কৈছে কি মই আহি আছোঁ, আপোনালোকে তাতে ৰাখক বোলে, কেঁচুৱাটো আমি আনিব লাগিব। বিষয়টো আচলতে এটা কি বুলি ভাবে? আচলতে এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো আমাকতো অলপ লজ্জাও হৈছে, কাৰণ মোৰ লালুকিজান শিৱ মন্দিৰৰ প্ৰাংগণতে যেতিয়া বস্তুটো ওলাল, ইয়াৰ যিহেতু আজিলৈকে আমি ইমান ডাঙৰ দীঘল হ'লোঁ, এনেকুৱা জীৱনত মানে এনেকুৱা কোনো ঘটনা ঘটা নাছিল। এই প্ৰথম ঘটনাটো আমাক এতিয়া লজ্জাও হৈছে। মোৰ লালুকিজানতে এনেকুৱা নৱজাত এটা ওলাইছে, গাৰ্জেন নাই। ইয়াৰ খুব মানে অসন্তুষ্টি প্ৰকাশ হৈ আছে আমাৰ, কাৰণ মোৰ গাঁৱৰ মানুহতে এনেকুৱা কৰিব নোৱাৰে বুলি ভাবিছিলোঁ, কিন্তু যদি কৰিছে
কিন্তু ইয়াৰ কালি উচিত ব্যৱস্থা হ'ব লাগিব আৰু ইয়াক তদন্ত কৰিব বুলি প্ৰশাসনক মানে মই একদম টানি অনুৰোধ জনাইছোঁ। নিশ্চয় ভাই খবৰটো নমস্কাৰ। খবৰটো প্ৰথমতে ল'ৰা এজনে দেখিছিলে। ল'ৰা এজনে দোকানলৈ যাওঁতে দেখি পিনে সি দৌৰি গৈ দেখি পিনে ভয় খাই পিনে দৌৰি গৈ মাকক জনালে। মাকে আহি পিনে ওচৰৰ ঘৰক জনালে, মন্দিৰটো নিচে কাষৰ ঘৰৰ মানুহখিনিক জনালে আৰু সেই মানুহজনীয়ে আকৌ মোক জনালে। তাৰপৰা মই দৌৰি গৈ দেখিছোঁ কেঁচুৱাটো নৱজাতকটো হয়, একদম ধুনীয়াকৈ চকু মেলি চাই পিনে খেলি আছে। গামোচা এটাত আছে, বাকী একো কাপোৰ নাই। নিশ্চয় साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलपुराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं। जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलपुराव मोननो हासिगोन। बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे, एसएससी, आर्मी जीडी, अग्निवीर, बेंक, पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन। बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन।